গাইছ আজি বহুত দিনৰ মই মন্দিৰ আহিলোঁ আৰু দীৰ্ঘেশ্বৰী মন্দিৰ আহিছোঁ। ধুনীয়াকৈ ধূপ চাকি ল'লোঁ, বান্দৰে লৈ গ'ল। যিকিনো আকৌ নতুনকৈ কিনি আনিলোঁ, আনি ধুনীয়াকৈ উঠিলোঁ আৰু বাবুটো কিবা কৈ আছিলে আৰু চাকি ধূপ দি পেলাই ধুনীয়াকৈ এনেই অকণমান দেখুৱাই দিছোঁ। আপোনালোকতো চবে আহিয়ে পাইছে ন। তাৰপিছতে মই বোলো মোক ফটো মাৰক বুলি, কিন্তু নাই মৰা, বান্দৰকে ফটো মাৰিছে। যিকিনো বহুত গৰম কাৰণে আইচক্ৰীম দুটা লৈ তাড়াতাড়ি ঘৰত আহিলোঁ আৰু আহিয়ে এই আম পাপৰ দেখিছেনে, মই 3দিনমান আগতে বনাই থৈছিলোঁ। আজি মই কাটিলোঁ, ধুনীয়া হৈছে খাবলৈ। ৰোল কৰিলোঁ আৰু কৰি বেছি বনোৱা নাই, কাৰণ মই ঘৰত অকলে যে 4টায়ে বনালোঁ। বনাই পেলাই মই অকলে খালোঁ। যিকিনো এতিয়া যাই আছোঁ মামাহঁতৰ ঘৰত। আজি চাংচাৰিত আহিব নহয় জুবিন, তাকে চাবলৈ বুলি ওলাইছোঁ। আৰু এতিয়া চাওক কি ধুনীয়া।